নমস্কাৰ। আজি 23 চনৰ মানে আৰম্ভণি মানে কি প্ৰথম ৰাতিপুৱা আৰু জানুৱাৰী 1 তাৰিখ। আজিৰ দিনটোনো কেনেকৈ পাৰ কৰোঁ সেইকাৰণে ভিডিঅ' এটা বনাই থৈ বুলি ভাবিছোঁ আৰু খানা খোৱা, ক'ত যাওঁ, ফুৰিব মেলিব যাওঁ, কি কৰোঁ তাকেনো সেইবোৰ চব ভিডিঅ' এটা বনাই থওঁ আপোনালোকে আকৌ চাব। একদম বিচনাতে আছোঁ, চকু মেলি উঠিছোঁ মানে শুই আছে। ভণ্টি শুয়ে আছে, উঠিছোঁ আৰু লাহে লাহে। ৰাতিপুৱা মই এদিন উঠি পোৱা নাই, আজি উঠিছোঁ প্ৰথম জানুৱাৰী 1 তাৰিখ বুলি। গালি চালি নাখাওঁ আমাৰ পৰা, জলদিকৈ উঠি যাওঁ বুলি উঠি যাওঁ। ঠিক আছে, চাই থাকক ভিডিঅ'টো আগলৈ, তেতিয়া গা ধুই লওঁগৈ। গা চা ধুই মেলি আহিলোঁ, বিৰাট ঠাণ্ডা লাগিছে একদম। 7টা বাজিব হ'ল আৰু 1 ঘণ্টা 1.5 ঘণ্টামান লাগিলে গা চা ধুই চলি তুলি ধুই আহোঁতে। এতিয়া আমি যাম মন্দিৰ। আমি এতিয়া মন্দিৰত সেৱা কৰিব যাম। তাৰপিছত কি হয় ভিডিঅ' কৰিম বাৰু। আজি দিনটো কি কৰোঁ চব ভিডিঅ' কৰিম, একদম ৰাখি থৈ দিম। ভণ্টি উঠি গা ধুব গৈছে এতিয়া। চাহ তাহ খাই লওঁগৈ আৰু তাৰপিছত মন্দিৰ গৈ। আজি হেপ্পী নিউ ইয়েৰ বুলি মই ৰাতিপুৱা মানে ক্ষীৰ বনাব লৈছোঁ চাহৰ লগত খাবলৈ চবেই। নতুন বছৰত মিঠা মুখত ল'ম আৰু চবে একেলগে চাহ খাম বুলি খুৰীহঁতকো মাতিছোঁ। সেইকাৰণে ক্ষীৰ বনাব লৈছোঁ। ক্ষীৰ বনাম এতিয়া মই, কেনেকৈ বনাম দেখুৱাম বাৰু আপোনালোককো। বিশেষকৈ মানে কি মই কৈ দিওঁ এইবিলাক যে মই ইমান খানা চানা বনাই থাকোঁ। মোৰ মানে এটা ড্ৰিম আছিলে কি মই মানে এখন মোৰ ৰেষ্টুৰেণ্ট হওক, মোৰ ৰেষ্টুৰেণ্ট এখন খোলা এটা ড্ৰিম আছিলে। মই কথা পাতিলে তাই এনেকৈ চাই হাঁহি থাকে, মোৰ লাজ লাগে ন। নতুনকৈ মই আহিছোঁ এনেকৈ কথা পাতিবলৈ। তাৰপিছত মোৰ মানে কি ৰেষ্টুৰেণ্ট এখন খোলা মানে মোৰ এটা সপোন আৰু। চ' মানে এই পাৰ্মিশ্যনটো ইমানকৈ পোৱা নাই বাৰু ঘৰৰ পৰা, মানে কি ৰেষ্টুৰেণ্ট এখন খুলিবৰ কাৰণে। চ' মই মানে কি ভাবিছোঁ যে মোৰ ৰেষ্টুৰেণ্টখন পাছে পৰে চিন্তা কৰিম আৰু খুলিবলৈ। সেইকাৰণে এতিয়া মই বনাই মানে এইবিলাক মোক ইমান খাচ মই একো বনাব নাজানো, কিন্তু যি ঘৰুৱা মানে কি আমাৰ অসমীয়া খাদ্য বস্তুবিলাক আৰু সেইবিলাক মই ভালেই বনাওঁ চাগে, চবেই খাই ভালেই পায়, ভাল বনাওঁ বুলিয়ে ভাবোঁ। মা পাপাহঁতেও ভাল পায়, সেইকাৰণে বনাই থাকোঁ আৰু মাজে মাজে। সেই কিছুমান ভালকৈ প্ৰপাৰলি বনাই পিনি মানে ভিডিঅ' বনাব জনা নাই, শিকি আছোঁ কেনেকৈ এডিট কৰে কি কৰে। ইমান ভাল এইটো নতুন, একেবাৰে নতুন ন, ইমান ভালকৈ মই এডিট কৰিব নাজানো। মানে শিকিলে ভালকৈ বনাই দিম একদম। তাৰপিছত সেই আজি নতুন বছৰ বুলি মানে কি নতুন বছৰ প্ৰথম দিন আৰু সেইকাৰণে চাহৰ লগত খাবৰ কাৰণে ক্ষীৰ বনাইছোঁ। এইয়া বস্তুবিলাক ৰেডি কৰি লৈছোঁ, দেখুৱাব আপোনালোকক। আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ। দুইজনী ৰেডি হৈ গ'লোঁ, মাহঁতো ৰেডি হৈ গ'ল। এতিয়া যাওঁ, খাই আছোঁ। তিল দেখা দিয়া দুজনী একে জেগাত তিল আছে, মাইত আছে মূৰত আছে। মোৰ জেগাতে তোমাৰ আছে আকৌ। ভণ্টি নাই মানে, তাই মানে খং মোৰহে তিল নাই, মোৰহে তিল নাই। ব'লা চাহ কৰি লওঁ আমি।
Oh, happy birthday নেকি? কেতিয়াবা এইটো নিচিনা হয় এইটো বাৰ্থডে পাতিছা? বাৰ্থডে মানে এনেকে কেকটো কাটি দিম আৰু কেক কাটিব কি মাইকি মাহী হে মা 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 ইমানকে কি কৈছে কৈছে ভগৱানক অ' বাই লাইনত আমিও আছোঁ এনেকৈ ক'ব লাগে কোনে কৈছে মই জানো নন্দী মানে এইটো নিয়ম আছে নন্দীৰ মানে শিৱই মানে নন্দী এইটো হেৰি দি থৈছে মানে বৰদান দি থৈছে নন্দী যোনে গৈ পিনি নন্দীৰ কামত ক'ব সেই যি মানে মনোবাঞ্ছাটো ক'ব সেই মনোবাঞ্ছাটো ভগৱানে শিৱই মানে পূৰণ কৰি দিব বাহ মোৰ ধেৰ ক'বলগীয়া আছে ৰ'বা আকৌ খানা খোৱাৰ মই ভিডিঅ' বনাবলৈ টাইমে পোৱা নাই এই মাংস কেৰাহী দিলোঁ আৰু এই বাবু দাদা ভাত বনোৱাৰ দায়িত্ব দিছোঁ এই বাবু ৰ'দ ইমান দেখিয়ে পোৱা নাই পোৱালিবিলাক আছে আৰু আছে দেই আৰু আছে সিহঁতি ঘৰলৈ গৈছে হয় নাই তোমালোকৰ সিহঁতি ঘৰলৈ গ'ল নেকি মই নাপায় ইয়াতে ভাত বনোৱা ভাত আৰু মাংস ইমানেই বহুত ৰ'দ একদম সেই নকবা নেকি নকবা না তেনেকে আইতা খাইছেনে কেনেকুৱা হৈছে লভলি খালানে কেনেকুৱা হৈছে জানটো হাত দিম নে কাৰোবাক পোৱালি হেৰি সুমন কৰি ললিপি খাইছ নাই কেনেকুৱা হৈছে অ' জুই হৈছে অ' জুই হৈছে একদম এই ককা আইতা স্পেচিয়েল গেষ্ট বাবু ভাত বনাই আছে ভাত বনাই শেষ হোৱা নাই মইনা বাই ভাত বাঢ়িছে ভাতত নিমখ খালি হৈছে নে বাবু দাদাক সদায় কবি দেই অ' ভাতত হেনো নিমখ হালধি কমিলে খাইছোঁ আৰু আমি কেনেকুৱা হৈছে সদায় কয় দে কেনেকুৱা হৈছে চুমু ধুনীয়া হৈছে
চবেই আছোঁ বাই বাই সকলোকে